সৰুপথাৰত অবৈধ বাৰ্মিজ চুপাৰীসহ দুজনক আটক কৰিবলৈ সক্ষম হৈছে। সৰুপথাৰ নগৰত তালাচীৰ অভিযানৰ সময়তে AS01 MC 6343 নম্বৰ এখন বাহনৰ পৰা 17 বস্তা অবৈধ বাৰ্মিজ চুপাৰী জব্দ কৰিবলৈ সক্ষম হয়। অসম নাগালেণ্ড সীমান্তৰ চুঙাজানৰ পথেদি দুজন লোকে বৃহৎ পৰিমাণৰ অবৈধ চুপাৰীসমূহ সৰবৰাহ কৰিবলৈ লওঁতে আৰক্ষীৰ জালত পৰে। জব্দ কৰা চুপাৰীখিনি মৰিগাঁওলৈ নিবলৈ চেষ্টা কৰিছিল বুলি জানিব পৰা গৈছে। ইফালে আটক কৰা দুজন নজৰুল ইছলাম আৰু সাবদান হুছেইন বুলি জানিব পৰা গৈছে। সৰুপথাৰৰ পৰা অনুপ বৰাৰ ৰিপৰ্ট, ডেইলি টাইম অসম।